বিটিচিখন দুৰ্বল কৰিবৰ কাৰণে ইউপিপিএলত যোগদান কৰিছে যেহেতু ইউপিপিএল মানেই বিটিচিক দুৰ্বল কৰিব বিচৰা এটা পলিটিক্যাল পাৰ্টি। दिनै 10 फेब्रुवारि पर्बतजरा जिल्ला बिपिएफ हानजाया 23थि बिटिसि जोनोम सान फालिदों। दिनैनि साना बर' हारिनि गेजेराव मोनसे जारिमिनारि सान। MCLA मुनमुन ब्रह्मआ मुंख्लं खाम्फायाव बिबार बावो आरो फिरफिला बिरहोयो। बिटिसि गोरोबथाया थांनाय 2003 मायथाइनि 10 फेब्रुवारि खालारखालि भारत संबिजितनि 6थि फारिलाइनि सिङाव गावनो सरकार खुंनो हानाय मोनसे हायुङारि गौथुम आसामनि सिङाव दाजादोंमोन आरो बे बिटिसि गोरोबथानि गेजेरजोंनो बर' रावा भारत संबिजितनि 8थि फारिलाइयाव सोजादोंमोन। बे बिटिसि गोरोबथाखौ लानानै दिनै बिपिएफ राजखान्थि दोलोआ दिनै क'क्राझार जिल्ला पर्बतजरा महकुमानि सिङाव थानाय थिपखाइगुदि बिपिएफ प्राइमारिनि मावख'नि गुवार फोथाराव सानसेनि हाबाफारिजों गाजा गोमजायै फालिनाय जायो। बे हाबाफारियाव MCLA मुनमुन ब्रह्मआ मुंख्लं खाम्फायाव बिबार बावो आरो फिरफिला बिरहोयो आरो बिक्रम दैमारि BSUनि दैदेनगिरिफोर बिपिएफ दोलोनि मावथि आरो रायजो राजाफोरखौ बाहागो लानायखौ नुनो मोननाय जादों। पर्बतजराটো গোটেই বিটিচিৰ লগতে पर्बतजराটো আমি দলীয়ভাৱে 23rd বটলেণ্ড একৰ্ড আমি উদযাপন কৰিছোঁ বিপিএফৰ ফালৰ পৰা আৰু সকলো বিটিচিবাসী বা সকলো पर्बतजरा ৰাইজক লৈ। প্ৰমোদ বড়ো চৰকাৰখনে অগণতান্ত্ৰিক চৰকাৰ বুলি কৈছে আপুনি, এইটো কিমান দূৰ যুক্তিসংগত? প্ৰমোদ বড়ো এজন অগণতান্ত্ৰিক ব্যক্তি, গণতান্ত্ৰিকভাৱে নিৰ্ধাৰিত আৰু গণতান্ত্ৰিকভাৱে সৃষ্টি হোৱা BTAD এৰিয়াখন চূৰ্ণ বিচূৰ্ণ কৰিবৰ কাৰণে অপচেষ্টা চলাই আছে BTR চুক্তিৰ জৰিয়তে। এইবাৰ আমি সেইটোৰ কাৰণে আজিৰ দিনত আমি সকলোৱে BPF হৈ পেলাই আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে BTADৰ ইলেকশ্যনটো এইবাৰ আমি বিটিচিক শক্তিশালী কৰিবৰ কাৰণে সকলো BPF আৰু বিটিচিবাসী ৰাইজে একত্ৰিত হৈ পেলাই BPFক জিন্দাবাদ কৰাব আৰু BTADৰ বিটিচি চৰকাৰটো আমি শক্তিশালী ৰূপত আগুৱাই লৈ যাম শ্ৰীযুত হাগ্ৰামা মহিলাৰ নেতৃত্বত। এইকেইদিনত দেখা পাই আছে BPFৰ বাগা নেতাবিলাক ইউপিপিএলত মানে বাগৰি আছে, সেই ক্ষেত্ৰত কি ক'ব? খাম্পাদাৰ লগতে আৰু কেইবাজনো যদি গৈছে সেইটো বহুত আনফৰ্চুনেট। ইহঁতে ব্যক্তিগত প্ৰমোদ বড়ো যেনেকৈ ইউপিপিএল দলটো ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে বিটিচিক অগণতান্ত্ৰিকভাৱে অসুৰক্ষিত কৰিবৰ কাৰণে বিটিচিক দুৰ্বল কৰিবৰ কাৰণে ইউপিপিএলৰ যি মিছন সেইটো মিছনত খাম্পা বৰগোহাঞিৰ নিচিনা বিটিচি চুক্তিকাৰী এজনে গৈ চামিল হোৱাটো বহুত নিন্দনীয়। খাম্পা বৰগোহাঞিৰ এইটো চিন্তা চৰ্চা বা এইটো জইনিংটো BPFৰ পৰা ওলাই যোৱাটো আমি এইটোহে ভাবিম যে খাম্পা বৰগোহাঞিয়ে বিটিচিখন দুৰ্বল কৰিবৰ কাৰণে ইউপিপিএলত যোগদান কৰিছে যেহেতু ইউপিপিএল মানেই বিটিচিক দুৰ্বল কৰিব বিচৰা এটা পলিটিক্যাল পাৰ্টি। অনাগত দিনত BPF নিশ্চিন্ন হৈ যাব নেকি সেইটো দাবী কৰি আছে? অনাগত দিনত BPFৰ পতাকা আৰু উত্থান হ'ব আৰু BPF এইবাৰ 2025ত ইলেকশ্যন জিকাৰ লগে লগে এনাদাৰ 25 বছৰৰ কাৰণে 25 বছৰৰ কাৰণে BPF শক্তিশালী হৈ থাকিব আৰু বিটিচিবাসী ৰাইজক BTADৰ পৰিসীমাৰ ভিতৰত থকা বিটিচিবাসী ৰাইজক শান্তি সুৰক্ষিত আৰু উন্নতি কৰিব। বিটিচি কাউন্সিল দপে আগুৱাই যাব আৰু সারা ভাৰতৰ ভিতৰত 6 শিডিউল কাউন্সিল এখন শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব।